खुलुमबाय दिनैनि एसएम निउसनि रादाबखौ फरायदों आं राहुल बर'आ क'क्राझाराव खुंफुंनाय गा 23थि अल आसाम इन्टार डिस्ट्रिक्ट उसु चेम्पियनशिप बादायलायनाया दिनै गोजोनै गोजोन जोबलांबाय। क'क्राझार जिल्ला उसु एसोसिएशननि बानजायनायाव साननैनि हाबाफारिजों क'क्राझार साइ सेन्टाराव खुंफुंनाय खुंगा 23थि सिनियर हौवासा आरो हिन्जावसाफोरनि उसु चेम्पियनशिप 2019 बादायलायनाया गोजोनै गोजोन सनिबाराव जोबलांबाय। 19 आरो 20 अक्ट'आव साननैनि हाबाफारिजों खुंफुंजानाय गा 23थि जिल्ला थाखोआरि उसु चेम्पियनशिप बादायलायनायाव दुलाराय आसामनि गं 26 जिल्लानि गेलेगिरिफोरा बाहागो लादोंमोन। बेनि गेजेरावनो बयनिख्रुइबो साबसिन बेस्ट टीम हिसाबै सान्दा गेमाव सायख'जायो आसाम पुलिस हानजाया गासै मोन 9 गल्ड मोननो हायो। नैथि बेस्ट टीम हिसाबै सायख'जायो गलाघाट जिल्ला उसु एसोसिएशना। गलाघाटआ मोननो हायो मोन 3 गल्ड, मोन 2 सिलभार आरो मोन 3 ब्रन्ज। थावलु गेमआव बेस्ट टीम महरै सायख'जायो कामरुप मेट्र' जिल्लाया आरो नैथि बेस्ट टीम महरै सायख'जायो डिब्रुगड़ जिल्लाया। जोबथा साननि फाइनाल गेलेनायाव बादायलायनायाव देरहासार जानो हानाय मेडेल मोननो हानाय गेलेगिरिफोरनो देरहासार बान्था राननानै हरो क'क्राझार सोनाब जनजाति बिधान सभा बियाबनि एमएलए रबिराम नार्जारिया। बे हाबाफारियावनो जर'खा आलासि महरै बाहागो लायो अल आसाम उसु एसोसिएशननि गाहाय नेहाथारि रन्जित कुमार बर'आ। खौरांगिरिनि सिगाङाव खुंगा 23थि सिनियर हौवासा आरो हिन्जावसा उसु चेम्पियनशिप बादायलायनाय खुंफुं आफादनिफ्राय फोरमायोदि जायफोर गेलेगिरिफोरा इन्टार डिस्ट्रिक्ट उसु चेम्पियनशिप बादायलायनायाव चेम्पियनशिप जानो हाबाय बिथांमोनहा माहारियारि खोलोबनि चेम्पियनशिप बादायलायनायाव बाहागो लानो खाबु मोनगोन होननानै बुङो। আৰু ইতিমধ্যে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ অন্ত পৰিছে আৰু এই বঁটা বিতৰণী সভাত বেষ্ট টিম চান্দা কেটেগৰীত লাভ কৰিছে বেষ্ট টিম আসাম পুলিচে, তেওঁলোকে 9টা সোণৰ পদক লাভ কৰিছে। দ্বিতীয় যিটো বেষ্ট টিম চান্দা ৰিটাৰ্ণত সেইটো হৈছে গোলাঘাট জিলা, তেওঁলোকে 3টা গ'ল্ড, 2টা চিলভাৰ আৰু 3টা ব্ৰঞ্জ মেডেল লাভ কৰিছে। তাৰপিছত টাউলু এইটো এটা উচুৰ এটা শাখা হয়। টাউলুত বেষ্ট টিম লাভ কৰিছে কামৰূপ মেট্ৰ' আৰু ছেকেণ্ড বেষ্ট টিম লাভ কৰিছে ডিব্ৰুগড়। গতিকে এইখিনি হৈছে আমাৰ খেলৰ এই তিনিদিনীয়া খেলৰ যিটো ফলাফল এইখিনি। আৰু আজি আমি এই তিনিদিনীয়া কাৰ্যসূচীৰ আজি আমি পৰিসমাপ্তি ঘটাবলৈ এতিয়া গৈ আছোঁ। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজ তথা কৰ্মকৰ্তা তথা খেলুৱৈসকলৰ পৰা যি আমি সহায় সহযোগ পালোঁ তাৰ বাবে আটাইলৈ মই আমাৰ এই আয়োজক কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। বঁটা বিজয়ী খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব নেকি? তেওঁলোকে নিশ্চয় কৰিব। এতিয়া যিহেতু অসম ভিত্তিত খেল হৈছে, গতিকে অসমৰ ভিত্তিত হোৱা খেলত যিসকলে পদ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে অট'মেটিকেলি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা নিশ্চয় পাব। बाक्सा जिल्लानि गरेस्वरनि गोबां जायगाफोराव आसामनि मन्त्रि भबेश कलिताया दैबाना लोमसावना माथावरि खुरखानायखौ गोख्रों फाहामगोन होनना खोथा होयो। दैबानाजों माथावरि खुरखानाय जायगा बरपथाराव नायगिदिंना खौरांगिरिफोरनि सिगाङाव बुङोदि दैबानाजों खहा जानाय नखरफोरनो अनसुंथाइ होगोन होनना। আৰু ইয়াত যিখিনি ৰাইজ দুৰ্গত হৈছিল এইখিনি অকণমান খবৰ ল'লোঁ। আগতো মই আহিব পৰা নাছিলোঁ, মই মানুহ পঠাই দিছিলোঁ। আজি মই নিজে আহি ইয়াৰ পৰিস্থিতি বুজ ল'লোঁ। সঁচাই এইখিনি বৰ দুখ লগা অৱস্থা। আটাইতকৈ পিছপৰা কিন্তু এইখিনি মানুহ কৃষি প্ৰধান এৰিয়া, কৃষিক মেইন জীৱিকা হিচাপে এইখিনি মানুহ চলি আছে। ভৱিষ্যতৰ দিনত এই মানুহখিনিক আমি কিদৰে আগবঢ়াই নিব পাৰোঁ বা ইয়াৰ মাথোৱাইটোৱে নহয় এই ৰিংবান্ধটোৱে তেওঁলোকৰ মেইন যাতায়াতৰ পথ এইটো ঠিক কৰি দিব পাৰিলে আৰু যি দুটা জান হৈছে জান দুটা ইমিডিয়েট মেৰামতি কৰি দিয়া হ'ব, যেন আৰু পুঠিমাৰি বা শুক্লাই পানী বাঢ়িলে ইয়াত পানী সোমাব নোৱাৰে। বান সাহাৰ্য যথেষ্ট দিয়া হৈছে। আমাৰ ইতিমধ্যে দুৰ্যোগ আৰু সাহাৰ্য ব্যৱস্থাপনা বিভাগৰ পৰা পশু খাদ্যৰ পৰা মানুহৰ যি খাদ্য লাগে দাইল, চাউল, শিশু খাদ্য, বিস্কিট, পানী আটাইখিনি আমি ব্যৱস্থা এইবাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু বানপীড়িত ৰাইজে যিবিলাক শিবিৰত থাকিছিল তেওঁলোকে যথেষ্ট পৰিমাণে সাহাৰ্য পাবলৈ সক্ষম হৈছে।